হেল্ল' গাইজ, আজি ঘৰতে এটা মিনি ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ। ঘৰতে আজি এটা মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আমাৰ নাৰায়ণ পূজাৰ কি যোগাৰ লাগে, ফুল চুল এইবিলাক হৈছে ফুল, মানে ফুল ছিঙি আছোঁ ফুল। আৰু ইফালে বেলপাত আনাই আছে, মানে কি 50% মান ৰেডি কৰিলোঁ। এয়া দেখিছে ফুল, আৰু ইয়াতে তুলসীৰ পাত, আৰু ইয়াত দুবৰি, আৰু টিঙত এইবিলাক বুট ভিজাই আছে। মোটামুটি 50%। আৰু এইটো হৈছে আমাৰ সৰু ভাঙা চিঙা ঘৰ, আপোনালোকে দেখিছে, আগতো দেখুৱাইছোঁ মই। আৰু ইয়া মোটামুটি 50% আমাৰ যোগাৰ হৈ গৈছে। তাৰপিছত পুৰোহিত আহিলে, এয়া পুৰোহিত আহিছে আৰু আহি কিনে যোগাৰ কৰি আছে। আৰু ইফালে দেখিছে মোটামুটি 60% মান ৰেডি হৈ গ'ল। আৰু ইয়াতে এইবিলাক চব ঠগি সাজ পাতা হৈ গৈছে। আৰু এয়া ফুল বেলপাত অলপ আগতে যি দেখুৱাইছিলোঁ, এইবিলাক মোটামুটি 90%